হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হঠাতে ঘৰলৈ আহিবলগীয়া হ'ল কিবা বিশেষ এটা কাৰণত। তাৰ পৰা ঘৰত আহি পাঠেঘাট পালোঁ। ইফালে ব্ৰিজ বনাই আছে পাঠেঘাটৰ। যিহেতু মোৰ চুলিটো অলপমান দীঘল হৈছে, চুলিটো কাটি যাওঁ বুলি ভাবিলোঁ ডিপ্লাৰ চকত। চুলিটো কাটি চেলুনত বহিলোঁ আৰু চুলি কাটিবৰ কাৰণে। তাৰ পৰা ঘৰত অহা ভিডিঅ'খিনি দেখাব নহ'ল বাৰু। এয়া বাইদেৱে যত্ন কৰি থোৱা ফুলখিনি আৰু দেখাইছোঁ আপোনালোকক। সৰু সৰু কাৰণ ঘৰ বনাই আছোঁ, যিহেতু ধৰ ফুলৰ টাববিলাক ভাঙাই যাব। এয়া ঘৰৰে জলকীয়া, বৰমাই খেতি কৰি থৈ দিয়া। ইফালে বেঙেনাও লাগিব ধৰিছে, জলকীয়াখিনি বাৰু লাগিব ধৰিছে আৰু এইফালে বেঙেনা ফুলিছে। এয়া দুপৰীয়া ভাত খাব মায়ে দিলে, মানে কণী, আলু পিটিকা, দালি বটা, দালি ভাত এনেকৈ খালোঁ আৰু লাষ্টত অসমীয়া মানুহৰ তামোলখন মেইন বাৰু। তামোলখন খাই কিনে এয়া গাঁৱৰে আমাৰ পৰিৱেশ অলপমান ফটো মাৰি কিনে দেখালোঁ আৰু। কেনেকুৱা ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।